নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমীয়া ছবি জগতৰ এগৰাকী তাৰকা তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সম্পূৰ্ণ ঘৰটো। তেনেহ'লে আহকচোন বন্ধু বান্ধৱীসকল, পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ঘৰৰ হৈছে আমাৰ লিভিং ৰুম, ড্ৰয়িং ৰুম বুলি কোৱা। এইটো হৈছে লিভিং ৰুম, ড্ৰয়িং ৰুম, আৰু আটাইতকৈ মোৰ ভাল লগা জেগাখিনি হৈছে যেতিয়া শ্বুটিং কৰি পেলাই আহোঁ বা যিকোনো ব্যস্ততাৰ মাজত দিনটো পাৰ হৈ যায়, তাৰ পাছত সন্ধিয়া আহি এই টুকুৰা খাই লৈ পেলাই আমাৰ বিৰাট কাজিয়া লাগে। তেনেকৈ ৰাখিছোঁ বস্তুবোৰ যিমানখিনি পাৰোঁ। মোৰ ঘৰটোৰ আৰু এটা খুব ভাল লগা পাৰ্ট মোৰ ডাইনিঙৰ যিটো জেগা, এই যে মুকলিকৈ আছে, পূৰা পূৰা পাই থৈ গৈছে বতাহ, মুকলি বতাহ পাই থাকে, খুব ভাল লাগে। আপোনালোকে দেখা নাপায় একো আৰু এখন চব আলনা চালনা হ'লগৈ আৰু সৰু মাল্টি জিম এটা আছে। সেইটো বহুতে প্ৰশ্নও কৰে, কেতিয়াবা সোধে যে আপুনি কি ক'ৰবাত জিমত যায় নেকি বা কি কৰে। ঘৰুৱা কাম বন কৰোঁ, সেইটোৱে মোৰ কাৰণে এক্সাৰচাইজ। তাৰ মাজতে কেতিয়াবা মুড ভালে থাকিলে মন গ'লে অতি কম কাট চিট কেতিয়াবা একো এনেই অলপ টুংটাং এনেকৈ কৰোঁ। আৰু এতিয়া আলনাৰ নিচিনা হৈছেগৈ বস্তু, আমি মেলোঁ ইয়াতে। মায়ে বেছিকৈ কৰে, মায়ে খুব লাগি থাকে ফুলত, অলপ অলপ আৰু। আৰু পোহৰ ভৰা ৰুম এটা, বুঢ়া বুঢ়ী হালৰ এইবোৰ ডিজাইন মোটামুটি আজিৰ পৰা কিমান 10-12 বছৰমান হ'ল এইবোৰ কৰা। এই ফুলবোৰ মই নিজে কাটিছিলোঁ। এইখিনি হৈছে আমাৰ ওপৰ মহলাটো। এইবোৰ বহুত আগৰ ফটো। এইখন বিয়াৰ জন্মৰ পিছৰে ফটো। আজি আমাৰ গোটেই মোৰ ফটোত খুব চখ, ধেৰ ফটো এনেকৈ অলপ বেবী বানকৈ সজাই থোৱা হৈছে। এয়া বহুতে প্ৰশ্ন কৰিছিলে যে মোৰ শহুৰৰ ঘৰৰ মানুহখিনিক মই ব্লগবোৰ দেখুওৱা নাযায়। এয়া মোৰ মা, শাহু মা। এইটো হৈছে আমাৰ ছাপ'জ টু বি ষ্ট'ৰ ৰুম। এইখন বিখ্যাত সেই গোল বিচনাখন এতিয়া অৱশ্যে বেলেগ হৈ গ'ল আৰু দেখা। এইটো হৈছে হেডবক্স, য'ত বাপেকে মোৰ বস্তুবিলাক শুইছিলে, আৰু এটা এক্সট্ৰা হেডবক্স এটা আছে, সেইটো ক'ৰবাত ফুলো আৰু মই মাণ্ডাকেইটা লৈ গ'ল নেকি পাহৰিলোঁ। মাণ্ডাকেইটা। তাৰপিছতে কিতাপ পঢ়াৰ মানসৰ খুব চখ, মই কম পঢ়া হয় তথাপিতো কিতাপৰ চব মানসৰ কিতাপ দেই সযত্নে ৰাখিছোঁ। এই পাৰ্টটো হৈছে এখন জোতা। এইখন হৈছে আমাৰ অনুষ্ঠুপীয়া গোঁসাই ঘৰ। ফ্লেটৰ মাজত গোঁসাই ঘৰ ডাঙৰকৈ থাকিলে মই খুব ভাল পাওঁ, কিন্তু উপায় নাইকিয়া, ফ্লেটৰ মাজত অনুষ্ঠিতকৈ অকণমান ঠাই গোঁসাই ঘৰৰ কাৰণে এৰেঞ্জ কৰি দিছোঁ। এতিয়া মই ইয়াতে বহি চাকি গছ জ্বলাওঁ। এইটো হৈছে মোৰ থাপনা, এই ভাগ। তো আপোনালোকে আজি এই হোম ট'ৰটো চাই কেনেকুৱা পালে আমাক কমেণ্টৰ যোগেদি জনাব।